বাবা না দেখা দিয়া মামি আকৌ রাখিলান কা কৃষ্ণ হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ অখণ্ড ভাগৱতলৈ। আমাৰ ইয়াত ওচৰতে অন্নপূৰ্ণা নামৰ গাঁও এখনত অখণ্ড ভাগৱত হৈ আছে। 29 তাৰিখে শেষেই হ'ব। পূজাৰ কাৰণে যাব পৰা নাছিলোঁ, গতিকে আজি চব ওলাইছোঁ, গোটেই পৰিয়ালটো ওলাইছোঁ। ধুনীয়াকৈ পিন্ধি লৈছোঁ ৰিহা চিহা, এতিয়া যাম আৰু। গতিকে মই চাওঁ নামঘৰত ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, বহুত ভিৰো হৈ থাকিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আমি ওলাইছোঁ, খোজেৰে গৈ আছোঁ। এতিয়া বেছি দূৰ নহয় বাৰু, 1.5 কিলোমিটাৰমানহে হ'ব। বা ভিনদেউ পোৱালীৰ মই আৰু মা ওলাইছোঁ। এফালে গৈছে, আহি পিনি যাবহি অলপ দেৰিকৈ। আমি গৈ আছোঁ এতিয়া, গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। আমিনো নামঘৰত গৈ কি কৰোঁ আৰু নামঘৰটোনো কেনেকুৱা দেখিবলৈ। এতিয়া আমি নামঘৰলৈ যোৱা ৰাস্তাটো সোমাইছোঁ আৰু তোৰণখন পাৰ হ'ম এতিয়া। আৰু এই গাঁওখনৰ নামটো হৈছে অন্নপূৰ্ণা গাঁও। কিমান ধুনীয়া লাগিছে চাওকচোন তোৰণখন। অবিৰত ভাগৱত পাঠ বুলি লিখা আছে ধুনীয়াকৈ। আৰু ৰাস্তাটোৰ কাষে কাষে পূৰা চাকি জ্বলাই থৈছে মানুহবোৰে। বৰ ধুনীয়া এটা পৰিৱেশ। আৰু এনেকৈ মানে অখণ্ড ভাগৱত হওক বা যিয়ে নহওক, এনেকৈ নামঘৰলৈ গৈ পিনি বহুত ভাল লাগে। আৰু যদি এনেকৈ চাকি বন্তি জ্বলি থাকে, তেতিয়া মনটোতে আৰু বেছি ভাল লাগে। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, ভিডিঅ' এটাও কৰি লৈছোঁ। মা আকৌ পাছত থাকি আহিছে, মাৰ ভৰি বিষ কাৰণে পটককৈ স্পীডত খোজকাঢ়িব নোৱাৰে। এতিয়া সেয়া দেখিছেনে, পালোহি আৰু ধুনীয়াকৈ লাইট চাইট জ্বলি আছে। ধুনীয়াকৈ সজাইছে নামঘৰটোৰ মানে আগডোখৰ। বেছি দেৰি নাই আৰু পামগৈ আমি। এয়া পালোঁ, চাকি কিনিবলৈ গৈছে ভিনদেউ। আমি মুখ হাত ধুই ল'লোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ সজাইছে নামঘৰ গেটখন, একদম লাইট লগাই দিছে ধুনীয়া ধুনীয়া। এতিয়া ভিতৰলৈ সোমাই যাম আমি। ভিতৰলৈ সোমালোঁ। সেইডোখৰ ভিডিঅ' কৰিবলৈ মানে ভিৰ আছিলে বহুত। এতিয়া বহিছোঁ, চাকি জ্বলাই আহিলোঁ। আহি পিনি বহিছোঁ, অকণমান পাঠ শুনি লৈছোঁ, ভাগৱত পাঠ। তাৰপাছত আকৌ আমাক চাহ খাবলৈ মাতি নিলে। চাহ দিছে, মিঠৈ দিছে লগত। চাহ খাই ল'লোঁ। বাহিৰে ভিতৰে বহুত মানুহ আছে। চবেই চবকে মানে যিবোৰ অতিথি আহিছে সেইবোৰক নামঘৰৰ খেলৰ মানুহখিনিয়ে চাহ তামোল দিছে। ময়ো চব গুটি কেইটামান লৈ ল'লোঁ খাবলৈ। এতিয়া আকৌ নামঘৰৰ ভিতৰলৈ আহিলোঁ। ভিতৰলৈ আহি পিনি অকণমান টাইম বহোঁ বুলি ভাবিলোঁ। নামঘৰলৈ আহিলে অকণমান টাইম থাকি পিনি নগ'লে ভাল নালাগে মনটো। আৰু ইমান ধুনীয়াকৈ পাঠ পঢ়ি আছে, শুনিও ভাল লাগিছে। আৰু যেতিয়া নামঘৰত একেবাৰে দবা শংখ বজাই দিয়ে, তেতিয়া একদম মানে গোটেই গাটো কিবা লাগি যায়, নহয়নে?
এই পোৱালিটো দেখিছেনে, সি 3 বছৰ হৈছে, তাৰ একদম চোলা চুৰিয়া পিন্ধি গোটেই নামঘৰত একেবাৰে ভাওনা প্ৰৱেশ দি আছে। কিবা এটা মৰম লাগিলে। তাৰপাছত অলপ দেৰি পাঠ শুনাৰ পাছত 1 ঘণ্টামান বহাৰ পাছত ভাত খাবলৈ মাতিলে। আৰু নামঘৰৰ এই বইল ভাতকেইটাৰ মানে সোৱাদটো কাৰো লগত মিলাব নোৱাৰি। মই বহুত বেছি ভাল পাওঁ। ঘৰত কিন্তু বইল খাবলৈ মন নাযায়, কিন্তু নামঘৰত দিয়া বইল ভাতকেইটাৰ সোৱাদেই বেলেগ। আৰু আজি তাতে ভাইটি এটাৰ জন্মদিনো আছিলে, গতিকে সিহঁতৰ ঘৰৰ পৰাও খুৱাইছে ভাত। ধুনীয়াকৈ খাই ল'লোঁ। তাৰপাছত আকৌ বহিলোঁ অলপ দেৰি, পাঠ শুনিলোঁ। কিমান ধুনীয়াকৈ সজাই থৈছে চাওকচোন নামঘৰটো ভিতৰ ভাগ। ইফালে আকৌ কৈলাশ পৰ্বত বনাইছে, শিৱ বাবাৰো প্ৰতিমূৰ্তি এটা বনাই থৈছে। এতিয়া আমি 10টা বাজিব হ'ল আৰু ৰাতি। মায়ে সেৱা লৈছে, মই সেৱা লৈ ওলালোঁ। ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। এয়া আমি ওলাই গৈছোঁ নামঘৰৰ পৰা, ঘৰলৈ যাম এতিয়া। আগে আগে আমাৰ ঘৰৰ ওচৰৰ মানুহ দুগৰাকীও গৈ আছে। সিহঁতৰ পাছে পাছে আমিও ঘৰলৈ এতিয়া গৈছোঁ আৰু এই ৰাস্তাটো এনেই বহুত আন্ধাৰ হৈ থাকে, কিন্তু মাজে মাজে ষ্ট্ৰীট লাইট আছে, সেইটো কাৰণে ভাল যাবলৈ। আৰু চাকিও জ্বলাই থৈছে। এতিয়া আমি গুচি আহিলোঁ আৰু নামঘৰৰ পৰা। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়াহ'লে আজিলৈ বাই বাই।